আজি হৈছে গৰু বিহু আৰু প্ৰত্যেক বছৰৰ দৰে আমি বিহুলৈ অতি আগ্ৰহেৰে বাট চাই থাকোঁ আৰু এয়া মাহ হালধি পিচি থকা হৈছে আৰু চাটবাৰীৰ বাবে বেঙেনা থেকেৰা কেৰেলা এইবোৰ হালধি ধুনীয়াকৈ চাটবাৰীত লগোৱা হৈছে আৰু এইফালে চাওক দেউতাই আৰু বায়ে গৰুক গা ধুৱাই আছে ধুনীয়াকৈ মাহ হালধি সানি আৰু এটা জমনি চাব দেই মোক কি কৰিছে গৰুৰ দৰে মাহ হালধি লগাইছে বায়ে আৰু দেউতাই আৰু মামীয়ে ধুনীয়াকৈ গৰুক গা ধুৱাই আছে আৰু এয়া চাওকচোন আমাৰ মৰম লগা পোৱালি দুটা মাহ হালধি সানি খেলি আছে আৰু আমি পুখুৰীৰ পাৰলৈ গৰুক লৈ গ'লোঁ আৰু এয়া এইফালে গৰুক নিয়ম কৰি গা ধুৱাব লৈছে এইফালে গৰুক গা ধোৱাৰ পিছত ভাবিলোঁ আমিও অলপ পুখুৰীত গা ধুওঁগৈ পিছত সকলোৱে গৈ পুখুৰীত গা ধুইছোঁ এয়া বিহু গাই আছে আৰু মামী আহিছিল আৰু দাদা বৌহঁত আহিছিল আৰু ওচৰৰে জেঠাই এজনী আৰু ভণ্টি ভাইটিসকল আহিছিল তাত সকলোৱে মিলি গা ধুইছোঁ বৰ ভাল লাগিছে আজি দিনটো কিবা এটা স্পেচিয়েল হৈ গৈছে আৰু সকলোৱে মিলি বহুত ফূৰ্তি কৰিলোঁ গা ধুলোঁ পানীত জঁপিয়ালোঁ বহুত ভাল লাগিছে আৰু এয়া চাওক পিছত সকলো আহি মায়ে বনাই থোৱা ৰুচি খালোঁ